তো হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। এতিয়া সময় হৈছে 8:20। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই আছাম ট্ৰেভেলিং ব্লগ। আছাম ট্ৰেভেলিং ব্লগত সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ বেলতলা তিনিআলিৰ পৰা। তো অকণমান বেলতলাৰ বজাৰ এখন দেখুৱাই আছোঁ আপোনালোক। মই এতিয়া বিল্ডিঙৰ ছাতৰ ওপৰত আছোঁ। বিল্ডিঙৰ ছাতৰ ওপৰৰ পৰাই অকণমান দেখুৱাই আছোঁ বেলতলাৰ হেৰি। মানে এইখন দুৰ্গা পূজাৰ গেট বনাই আছে, ফাৰ্ষ্ট গেট। অকণমান আগত দুৰ্গা পূজা হয়। এয়া বেলতলা বজাৰ, ডেইলি বজাৰ। এইবিলাক কাপোৰৰ দোকান কিবা কিবি। এয়া বেলতলাৰ ৰাতিৰ দৃশ্য তেনেকুৱা। আৰু ইয়াতে পোৱা যায় মানে ফল মূল আদি কৰি, ফল মূল ইত্যাদি। আৰু সেইটো সন্মুখত আছে হনুমান মন্দিৰ। আৰু ইয়াতে দুৰ্গা পূজাৰ গেটটো আৰু বনাই আছে, ৰাতিলৈকে কাম চলি আছে মানে বহুত ওখ। আৰু মই এতিয়া আছোঁ ৰূপহী হোটেল এণ্ড ৰেষ্টুৰেণ্ট। তো ৰূপহী হোটেল এণ্ড ৰেষ্টুৰেণ্ট আপোনালোকক অকণমান দেখুৱাই আছোঁ। চাই থাকিব ভিডিঅ'টো, অকণো স্কিপ নকৰাকৈ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব। আৰু যিবোৰে নতুনকৈ আহিছে এই ছাইডত থকা তাল্লাল সেইটো একবাৰ ক্লিক কৰি দি যাব। হয়তো ঘূৰাই লাইঠাই যি কৰি ক্লিক কৰি দিয়ে, এবাৰ ক্লিক কৰি দিব খালি। হ'ল গুৱাহাটীৰ ৰাতিৰ দৃশ্য, কি সুন্দৰ পৰিৱেশ। এয়া ইফালেদি সোমাই যাব লাগিব পুৰবী ৰেষ্টুৰেণ্ট এণ্ড ধাবা। এই পুৰবী চৰি এই ৰূপহী হোটেল এণ্ড ৰেষ্টুৰেণ্ট। এইফালে সোমাই আহি কেনে এইফালে এইখন দেখুৱাই আছোঁ। তো এনেকৈ উঠি এইখনে ৰূপহী হোটেল এণ্ড ৰেষ্টুৰেণ্ট এনেকৈ খুলি দিলোঁ। মেইন কাউণ্টাৰ, যিখন মেইন কাউণ্টাৰ। এনেকৈ আছে বাথৰুম চাথৰুম, হাত ভৰি মুখ চুখ ধোৱাৰ কাৰণে। হাগা লাগিলে হাগব পাৰবি। ফালে এইগিলান কিছুমান মূৰ্তি সাজাই থোৱা আছে। চাই বাবা, বিশ্বকৰ্মা, কামাখ্যা। আৰু সন্মুখত আছে এইটো বগলী গণপতি বাপ্পা। কি সুন্দৰ পৰিৱেশ। আৰু মেইন বস্তু হ'ল এইটো আমাৰ অসমীয়াৰ পৰিচয়, অসমৰ পৰিচয় এই মালটো। আৰু এনেকৈ এইখনৰ মেইন চেফ বহি আছে। কেনেহেন কাম কৰি কেনে লাগছে এতিয়া? বহুত ভাল লাগিছে। কেইবছৰ হ'ল? মোৰ ইয়াতে 2 বছৰ। 2 বছৰ মানে ঠিক আছে। আৰু সুন্দৰকৈ এতিয়া আহি কেনে পঢ়ি ল'ব পাৰে। সুন্দৰ এনেকৈ চাই বহি কেনে খাই থাকিব পাৰিবি। ইয়াতে কি কি খানা পায় মানে মেনু কাৰ্ড খান দেখুৱাই আছোঁ। পঢ়িটো দিব নালাগে, আপোনালোকে নিশ্চয় পঢ়িব জানেই। এইখন হ'ল ইয়াৰে মেনু কাৰ্ড। আপোনালোকে কি খাই ভাল পায় ইয়াতে আহি কিনে অৰ্ডাৰ দিব পাৰে। মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব। আৰু সকলোকে আগতীয়াকৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। তো আজিৰ কাৰণে বাই, গুড নাইট। নেক্সট ব্লগত লগ পাই আছোঁ জল্দি।